নমস্কাৰ ওয়েলকাম বেক টু আৱাৰ চেনেল মই পাপি আৰু সিনা সানভি মেখলা হোলসেলৰ পৰা আজি আপোনালোকৰ কাৰণে ধুনিয়া ধুনিয়া কালেকশন লৈ আহিছো আৰু আজি আপোনালোকে বেষ্ট ৰেটত কালেকশন পাব যেনেকুৱা লাষ্ট ভিডিঅ'বোৰত পাইছে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ চাব আৰু যেটো ভাল লাগে স্ক্ৰিনশ্বট লৈ আমাৰ বুকিং নম্বৰ 6901842070 লৈ পঠাই দিব আৰু লগতে আপোনালোকে আমাৰ শপ সানভি মেখলা হোলসেল মালিগাঁও চাৰিয়ালি LIC বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত হয় ভিজিট কৰিব ধুনিয়া ধুনিয়া কালেকশন ফৰ ৰিটেল হোলসেল আজিৰ ফাৰ্ষ্ট কালেকশন থাকিব আমাৰ ভেৰি ডিমান্ডিং ষ্টেপল কটন জবা ফুলৰ ডিজাইন আমাৰ বহুত হেভি ডিমান্ডিং প্ৰডাক্ট আপোনালোকে ক'ব পাৰে সো বহুতখিনি কালাৰ চাওক মই আপোনালোকক আজি ভিডিঅ' দেখাম তাৰ আগতে কালাৰখিনি এবাৰ দেখাই ললো এতিয়া আমি কালাৰ দেখুৱা ষ্টাৰ্ট কৰিম সো যেটো ভাল লাগে আপোনালোকে স্ক্ৰিনশ্বট লৈ আমাৰ বুকিং নম্বৰত পঠাই দিব প্ৰাইস আহিব অনলি 1180 रुपीस 1180 টকাত আপোনালোকে এনেকৈ হ্যান্ডমেড ষ্টেপল কটনৰ ওপৰত জবা ফুলৰ ডিজাইন পাব 1500 বজাৰৰ প্ৰাইস হয় 1500 কমন প্ৰাইস হয় সো 1180 ইজ আ ওয়াও প্ৰাইস তো এনেকৈ হেভি জবা ফুলৰ ডিজাইন আহিব আঁচলটো চাওক এনেকৈ হেভি ডিজাইনত আহিব লগতে ইয়াৰে আপোনালোকে প্লাস সাইজত মেখলা পাব প্লাস সাইজত মেখলা যাব আৰু ইয়াৰে ব্লাউজৰ স্লিপছত পাৰি আহিব কালাৰটো সব বহুত বেছি মৰম লগা স্কাইৰ ওপৰত yellow জবা ফুলৰ ডিজাইন ভেৰি ডিমান্ডিং প্ৰাইস অনলি 1180 টকা কালাৰবোৰ কিন্তু বহুত বেছি মৰম লগা হয় ইয়াৰে সব প্লাস সাইজত মেখলা যাব লগতে ব্লাউজৰ স্লিপছত তোমাৰ পাৰি আহিব 1180 টকা 1180 এখন আহিব তোমাৰ পাৰ্পলৰ ওপৰত হোৱাইট এটো কালাৰ বহুত বেছি ডিমান্ডিং সাউকন হোৱাইটৰ পাৰ্পলৰ ওপৰত হোৱাইট জবা ফুল আহিব এন্ড প্লাস সাইজত মেখলা আহিব ইয়াৰে সাইড পাৰি আৰু ব্লাউজৰ স্লিপছত পাৰি আহিব 1180 টকা পিংকৰ ওপৰত ইয়াৰে আহিব সাউকন ব্লু কালাৰৰ জবা ফুলৰ বহুত বেছি মৰম লগা কালাৰ আৰু এইখিনি কালাৰ আপোনালোকে যিকোনো এজৰ মানুহে আৰামসে পিন্ধিব পাৰিব সাউক ইয়াৰে চাদৰখন দেখাই আছো প্ৰথমতে বহুত ধুনিয়া প্ৰাইস 1180 এইখিনি আহিব তোমাৰ সাইড পাৰি লগতে প্লাস সাইজত মেখলা আহিব আৰু ইয়াৰে ব্লাউজৰ স্লিপছত ইমান ধুনিয়াকৈ এখন পাৰি যাব এটো ৰেড হোৱাইট টু বহুতে কৈ থাকে এনেকো হোৱাইট ৰেড টু আমি দেখাই থাকো হোৱাইট ৰেড টু আমাৰ একদমই সোল্ড আউট আছে এতিয়া কিন্তু এটো ৰেড হোৱাইট তাৰ মানে অপোজিট অপশনটো আমি দেখাই দিছো ভাল লাগিলে বুকিং কৰিব হোৱাইট ৰেডৰ ওপৰত হোৱাইট জবা ফুলত খুব ধুনিয়া প্ৰাইস আহিব 1180 रुपीस 1180 টকা অনলি আৰু লগতে ব্লাউজৰ সাইড পাৰি ব্লাউজৰ স্লিপছত পাৰি যাব ইয়াৰ আৰু এটা কালাৰ আছে খুবে ধুনিয়া $1180 টকাত লব পাৰিব স্ক্ৰিনশ্বট লৈ আপোনালোকে পঠাই দিব ইয়াৰ লাভলি লেভেণ্ডাৰ আমাৰ কাস্টমাৰ और ভিউয়াৰ্ছৰ আমাৰ পছন্দৰ এটা কালাৰ মানে বহুতে ভাল পায় এটো কালাৰ সকলোৱে লেভেণ্ডাৰৰ ওপৰত ৰেড জবা ফুল স্ক্ৰিনশ্বট লৈ আপোনালোকে পঠাই দিব ইয়াৰ আছে গ্ৰীনৰ ওপৰত ৰেড কালাৰটো এনে দেখাই দিলো স্ক্ৰিনশ্বটটো লৈ লব গ্ৰীনৰ ওপৰত ৰেড গ্ৰীনৰ ওপৰত এটো আহিব হোৱাইট জবা ফুল এন্ড ইয়াৰে আহিব স্কাই ব্লুৰ ওপৰত তোমাৰ ৰেড আঁচলটো ইয়াৰ বহুত হেভি হয় খুব ধুনিয়া ভাল লাগিলে স্ক্ৰিনশ্বট লৈ পঠাই দিব আজি আমাৰ ডিজাইন নম্বৰ 3 ভেৰি ডিমান্ডিং ষ্টেপল কটন অফাৰ প্ৰাইস only 1250 1250 এনেকুৱা ডিজাইন আপোনালোকে একেবাৰে নাপাব বেষ্ট প্ৰাইস গ্যাৰান্টি হয় ষ্টেপল কটনৰ চকলেট বুটা সৰু বুটা আৰু ধুনিয়া ধুনিয়া কালাৰ সব ইয়াতে মেৰুন সি গ্ৰীন পিংক কফি গ্ৰীন ব্ৰিঞ্জল দেন স্কাই ব্লু পার্পল এনেকুৱা ধৰণৰ কালাৰ আছে মই গুটেকেটা কালাৰ ধুনিয়াকৈ আপোনালোকক মেলি দেখাম যেটো কালাৰ আপোনালোকে লব বিচাৰে স্ক্ৰিনশ্বট লৈ পঠাই দিব চাদৰখিনি মেলি দিম এটা আমি সম্পূৰ্ণকৈ দেখাম বাকি আমি কালাৰ আৰু মানে চাদৰটো মেলি দিম আপোনালোকে তাৰ পৰা স্ক্ৰিনশ্বটটো লৈ লব 1250 1250 আজিৰ অফাৰত পাব এনেকুৱা ধৰণৰ কাপোৰ 1500 তলত নাপায় স্পেশাল ডিসকাউন্ট ফৰ টুডে ইয়াৰ ব্লাউজৰ স্লিপছত এনেকুৱাকৈ পাৰি আহিব চাব পাৰে ব্লাউজৰ স্লিপছত এনেকুৱাকৈ ধুনিয়া পাৰি আহিব সিঙ্গেল এটা পাৰি দিয়া থাকিব ব্লাউজৰ স্লিপছত আৰু ইয়াতে আপোনালোকে সাইড পাৰিখিনি চাইলো খুব ধুনিয়া সাইড পাৰিখিনি আঁচলতে দিয়াই আছে গাত সৰু সৰুকৈ বুটা বসা আহিব মানে বহুত বেছি ধুনিয়া
বহুত বেছি ধুনিয়া জোৰা হয় প্ৰাইস থাকিব 1250 1250 নেক্সট কালাৰ দেখাই যাম নেক্সট কালাৰটো আপোনালোকে কফি কালাৰত পাব খুব ধুনিয়া কফি কালাৰত আঁচলটো এনেকা হৰিণা ডিজাইনত দিয়া আছে 1250 1250 এটো কফি কালাৰত পাব নেক্সট কালাৰ ৰয়েল ব্লু খুব ধুনিয়া লাগিছে সব ইয়াতে পিংক আৰু ৰেডিয়াম গ্ৰীনৰ হয় 1250 আফটাৰ ডিসকাউন্ট আপোনালোকে লব পাৰিব অফাৰ প্ৰাইজত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ আপোনালোকে বুকিং কৰিব এটো আৰু এটা কালাৰ আছে ৰয়েল ব্লু ৰে হয় বুটাৰ ডিজাইন ফুলৰ ডিজাইনটো বেলেগ হ'ব 1250 1250 টকা আপোনালোকে যেতিয়া ভিডিওটো চাই থাকিব তেতিয়া আপোনালোকে ভাল লগা কালাৰটো একদম ফটাফট স্ক্ৰিনশ্বট মাৰি পঠাই দিব কাৰণ এইখিনি একদম যেটো হ্যান্ডলুমৰ হয় সো পিসেস যিমানখিনি থাকে আমি খুব উনকালে ফাৰ্স্ট কনফার্ম তেনেকুৱা থাকে আৰু বুকিং হৈয়ে যায় এইবোৰ কিছুমানে পিছত দিলে আকো নাপায় দিওক তো তাৰ কাৰণে আপোনালোক অলপ হুনকালে দিব এটো আছে ফিৰোজা ব্লু বহুত ডিমান্ডিং কালাৰ হয় আৰু মৰম লগা কালাৰ হয় স্ক্ৰিনশ্বট লৈ আপোনালোকে পঠাই দিব 1250 অনলি এটো ৰয়েল ব্লু হ'ব ৰয়েল ব্লু মই তিনিটা কালাৰ দেখাল মানে তিনিটা ডিজাইন দেখালো ইয়াৰ ভিতৰত এটো এটা ডিজাইন ঠিক আছে স্ক্ৰিনশ্বট লব এটো সি গ্ৰীন আঁচলটোতে সব বিউটিফুল হৰিণা ডিজাইন কৰা আছে গাত হৰু ডাঙৰকে চকলেট বুটা আৰু হটু হৰু বিন্দি বুটা আহিব খুব ধুনিয়া এটো আপোনালোকে ৰানী কালাৰ পাব ৰানী পিংক স্ক্ৰিনশ্বট লৈ পঠাই দিয়ক ৰানী পিংকত আহিব আৰু কফি কালাৰ হোৱাইট কালাৰত বুটা আহিব এটো ব্ল্যাক নহয় এটো কফি বুটা হয় খুব মৰম লাগিছে কালাৰ প্ৰাইস 1250 1250 এটো কফি কালাৰ আহিব ধৰ পৰা ব্ল্যাক দেখাইছে যদিও এটো কফি কালাৰ হয় খুব ধুনিয়া লাগিছে কালাৰ 1250 অফাৰ প্ৰাইসত একদম মানে বেস্ট অফাৰ প্ৰাইস হয় এটো আর লাস্ট কালারটো মোৰ বহুত বেছি মৰম লাগিছে এটো হৰিণা ডিজাইন হয় আৰু ব্ল্যাক এন্ড পিংকত হয় গাত এনেকুৱা সিমিলাৰ বুটা আহিব আগো দেখুৱাৰ লগতে স্ক্ৰিনশ্বট লৈ পঠাই দিব প্লাস সাইজত মেখলা আহিব আৰু তোমাৰ ব্লাউজৰ স্লিপছত তোমাৰ পাৰি যাব ইয়াৰ সাইড পাৰি ডিজাইনটো যেনেকুৱা হয় তেনেকুৱাকে এটা সাইড পাৰি ব্লাউজৰ স্লিপছত যাব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ পঠাই দিব মোস্ট ডিমান্ডিং স্টক ফৰ বিহু যেহেতু বিহু আহি আছে আৰু বিহুৰ কাৰণে আমি ধুনিয়া ধুনিয়া কমফৰ্টেবল কাপোৰ পিন্ধিব সকলোৱে লব বিচাৰো আৰু পিন্ধিব বিচাৰো আৰু ইয়াৰ ফটো মই পাৰিলে এড কৰি দিম বহুত ধুনিয়া ধুনিয়া কালাৰ লাইক অৰেঞ্জ স্কাই ব্লু মানে সকলোৱে পিন্ধিব পৰা কালাৰ হয় কেসা পাটৰ কালাৰিং কেসা পাটৰ হইতে পিওর কটনৰ মেখলা আৰু পিওর কটনৰ ব্লাউজ পিস বাই কমফৰ্টেবল এইটো কালাৰ পৰা স্টাৰ্ট কৰিছো বিকজ কালাৰটো মোৰ বহুত মৰম লাগিছে আৰু এইটো বহুত ৰেয়াৰ কালাৰ হয় সোল্ড আউট হৈ যায় কালাৰটো মানে লাষ্ট মই যেতিয়া ভিডিও বনাইছিলো তেতিয়া এইটো কালাৰ মানে সোল্ড আউট আছিল তাৰ কাৰণে আজি এই কালাৰটোৰ পৰাই স্টাৰ্ট কৰিছো মই পিওর কটনৰ মেখলা পিওর কটনৰ ব্লাউজ পিস কপাৰ বুটাৰ অবভিয়াসলি ইয়াতে তামাগুনাৰ কাম কৰা দেখিছে আপোনালোকে সাইড পাৰি ব্লাউজৰ স্লিপছত পাৰি যাব যেটো ষ্টক হল বহুত ইয়াৰ পৰা ব্লাউজ স্টাৰ্ট হৈছে আৰু 1 মিটাৰ বেছি কাপোৰ দি আছে লগতে কেঁচা পাটৰ চাদৰ আহিব এখন সব একদম গুটে গাত বুটা আহিব আঁচলটো যাব পাইছে খুব ধুনিয়া হেভি বুটাৰ হয় প্ৰাইস অনলি আফটাৰ ডিসকাউন্ট 1790 হয় বিহুলৈকে কিন্তু আপোনালোকে 1790 তে পাৰচেজ কৰিব লাগিব কাৰণ হেভি ডিসকাউন্ট হয় 2000 ৰ বেছি বজাৰৰ প্ৰাইস হয় আমি অনলি 1790 দি আছো বাট আজি আপোনালোকে জুনে জুনে ভিডিও চাই বুকিং কৰিব অনলি 1650 বুকিং কৰিব দিস ওয়ান ব্লু ঠিক আছে কালাৰটো আপোনালোকে চাই যাওক পিওর কটনৰ মেখলা পিওর কটনৰ ব্লাউজ পিস আৰু কেসব এইটো কালাৰ বহুত ডিমান্ডিং ওয়াও একচুয়ালি এইটো কাপোৰৰ ডিমান্ড বহুত বেছি আপোনালোকে যিকোনো পাৰ্টিল হৈ পিন্ধি যাও যিকোনো জায়গা লাইক বহুত ধুনিয়া লাগিব ইয়েলো কালাৰ ইয়াৰ ফটো মই পাৰিলে এটা এড কৰি দিম ইয়েলো কালাৰটোৰ ফটো মোৰ নিজৰ আছে মানে তো এইটো কালাৰ মই এড কৰি দিম দিস ওয়ান ফিৰোজা ব্লু ভাল লগা কালাৰটো লৈ লব সাইড পাৰি এখানে দেখিছে আৰু ইয়াৰ পিওর কটনৰ মেখলাৰ ব্লাউজ পিস 1650 this one orange high demanding coloring kesa pator hoy chadar to
একদম সফট আপোনালোকে যেনেকৈ প্লিটছ ল'ব মানে তেনেকৈ একদম ধুনীয়াকৈ হৈ থাকে আৰু কমফৰ্টেবল প্লাছ চাইজত মেখেলা এণ্ড ছাইড পাৰি ব্লাউজৰ স্লিভছত এটা পাৰি যাব ইয়াৰ এটা কালাৰ চাব পাৰে সি গ্ৰীণ বহুত ধুনীয়া স্ক্ৰীনশ্বটটো লৈ পঠাই দিব 1650 আফটাৰ ডিছকাউণ্ট 1650 অফাৰ প্ৰাইজত ঠিক ইয়াৰ এটা লাইট গ্ৰে যেটো লাইট এশ গ্ৰে হয় এটো লাইট এশ গ্ৰে কালাৰ এটো পিংক কালাৰত হ'ব ইয়াৰ পেৰট গ্ৰীন কালাৰ তো বহুত কেটা কালাৰ আমি মেলি দিছো ইয়াৰে কালাৰবোৰ দেখাই যাওক খুব ধুনীয়া সো ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আপোনালোকে আমাৰ বুকিং নম্বৰত পঠাই দিব সো আজিৰ ভিডিওটো আপোনালোকে কেনেকুৱা পাইছে প্লিজ আমাক কমেন্ট কৰি জনাব এণ্ড ভিডিওটো কাইণ্ডলি আপোনালোকে শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ সৈতে বিকজ বেষ্ট কালেকশ্যন অলৱেজ সানভি মেখলা হোলচেল আহিলে আপোনালোকে পাব সো এড্ৰেছৰ সৈতে আপোনালোকে আপোনাৰ ফেমিলিক মানে আমাৰ ভিডিওটো টেগ কৰি দিব সো থ্যাংক ইউ টাটা বাই বাই